সকলোকে মোৰ ভিডিঅ'লৈ নমস্কাৰ থাকিল। আজি মোৰ ছুটি আছিল, সেইবাবে আজি অলপ লেটকৈ উঠিলোঁ, ৰুমৰ কামকেইটা কৰিলোঁ। আহক আজিনো মই কি কৰিলোঁ আপোনালোকক দেখাই আছোঁ। তাৰপিছত দেখিছে কিমান ধুনীয়াকৈ বৰষুণ দি আছে, পূৰা ঠাণ্ডা বতৰ। তাৰপিছতে ৰুমৰ কামখিনি কৰি পিনি মই অলপমান চাহ বনালোঁ, লাল চাহকে বনালোঁ। মুড়ি আৰু ঝাল চানা মিক্স কৰি চাহ খাব লৈছোঁ। আপোনালোকে বাৰু ছুটিৰ দিনত কি কৰে কমেণ্ট কৰি জনাব। ছুটিৰ দিনাখন যে কিমান ভাল লাগে। কাইলৈৰ পৰা আকৌ অফিচ আছে, কি যে কবি আৰু যে মোৰ জীৱনত কেতিয়াও টোপনি পূৰ নোহোৱা হৈছে। অফিচতো গৈ আধা সময় শুয়েই থাকোঁ। কেতিয়াবা মোক অফিচৰ পৰা খেদনহে দিব যেন লাগিছে। চাহ খোৱাৰ পিছতে মই আৰু গা পা ধুই ল'লোঁ। গা পা ধুই মেলি ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ। তাৰপিছতে দুপৰীয়া খাবৰ কাৰণে মই আন্দা চব্জি বনাম বুলি আন্দা বইল কৰি লৈ আন্দা বাকলিখিনি গুচাই আছোঁ। চব্জিটো কেনে লাগিছে জনাব। তাৰপিছতে আবেলি টাইমত ঝাল চানা খাব মন হ'ল, সেইকাৰণে মই নিজে চানা বনাই ল'লোঁ। মোৰ ঝাল চানা খাই বহুত ভাল লাগে। আপোনালোকৰো ভাল লাগেনে? তাৰপিছত সন্ধিয়া টাইমত চাহ অকণ বনাই খালোঁ আৰু তাৰপিছতে ডিনাৰৰ কাৰণে ভাত চব্জিও ৰান্ধিব আছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ইমানতে ভিডিঅ'টো সামৰণি থাকিল, ধন্যবাদ।